কাহিনীটো তেতিয়াৰ সময়ৰ, যেতিয়া গৌতম বুদ্ধই গোটেই ভাৰতত বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিবলৈ ওলাইছিল। বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰি কৰি এদিন তেওঁৰ শিষ্যসকলক লৈ এখন গাঁৱলৈ গ'ল। বহু সময় ধৰি ৰ'দত ভ্ৰমণ কৰাৰ বাবে তেওঁৰ বহুত পিয়াহ লাগিছিল। সেইমতে বুদ্ধদেৱে এজন শিষ্যক গাঁৱৰ পৰা পানী আনিবলৈ পঠাই দিলে। শিষ্যজনে যেতিয়া গাঁৱলৈ পানী আনিবলৈ গ'ল, তেতিয়া দেখিলে গাঁৱত এখন নদী আছে। কিন্তু নদীটোত বহুতো মানুহে কাপোৰ ধুই আছে, ঘৰচীয়া জীৱ-জন্তু ধুই আছে আৰু নানান কাম কৰি আছে। সেই লেতেৰা মলিবোৰ নদীৰ পানীত মিহলি হৈ নদীৰ পানীবোৰ লেতেৰা হৈ পৰিছে। নদীৰ পানীৰ এনেকুৱা অৱস্থা দেখি শিষ্যজনে অনুভৱ কৰিলে গৰুৱে এনেকুৱা পানী খালে অসুখত পৰিব। সেয়ে তেওঁ সুদা হাতে উভতি আহিল আৰু বুদ্ধক সকলো কথা ক'লে। ইফালে বুদ্ধদেৱৰ পানী নাপাই পিয়াহত অণ্ঠ-কণ্ঠ শুকাই গৈছে। দ্বিতীয় শিষ্যজনক তেওঁ পঠাই দিলে। দ্বিতীয় শিষ্যজনে এইবাৰ এটা পাত্ৰত সম্পূৰ্ণকৈ পানী লৈ গ'ল। তাকে দেখি বুদ্ধদেৱে আশ্চৰ্য হ'ল আৰু তেওঁ দ্বিতীয় শিষ্যজনক সুধিলে, গাঁৱৰ নদীখন দেখোন লেতেৰা আছিলে, তুমি ইমান নিৰ্মল পানী ক'ৰ পৰা পালা? শিষ্যজনে ক'লে, বুদ্ধদেৱ, নদীখনৰ পানী যদিওবা লেতেৰা আছিলে, সকলো মানুহ যোৱাৰ পিছত মই কিছু সময় তাত ৰৈ পানী মিহলি হৈ থকা লেতেৰা মলিবোৰ নদীৰ তলত জমা হৈ স্থিৰ হোৱালৈ অপেক্ষা কৰিলোঁ। যেতিয়া সকলো লেতেৰাবোৰ তলৰ মাটিত জমা হৈ পৰিল, নদীৰ পানীও স্বচ্ছ হৈ পৰিল। সেই পানী মই আপোনালৈ লৈ আনিছোঁ। বুদ্ধদেৱৰ এই কথা শুনি মনত সন্তুষ্টি পালে আৰু তেওঁ বাকী শিষ্যবোৰক ক'লে যে আমাৰ জীৱনটো এনেকুৱা নদীৰ পানীৰ নিচিনা। ভাল কাম কৰিলে আমাৰ সকলো কাম বিশুদ্ধ হৈ পৰে। কিন্তু মাজে মাজে এনেকুৱা সময় আহে যেতিয়া আমাৰ জীৱনত দুখ আৰু সমস্যাই বেৰি ধৰে। এনে অৱস্থাত আমাৰ জীৱনলৈও এই লেতেৰা পানীৰ দৰে হৈ পৰে। জীৱনত কেতিয়াও দুখ কষ্টবোৰ দেখি সাহস হেৰুৱাব নালাগে। সময়ৰ লগে লগে লেতেৰা পানীখিনি যেনেকৈ লাহে লাহে বিশুদ্ধ হৈ পৰিছিল, সেই তেনেদৰেই আমাৰ জীৱনৰ পৰাও দুখ কষ্ট আৰু সমস্যাবোৰ আঁতৰি যায়। আমি মাত্ৰ নিজক শান্ত কৰি ৰাখিব লাগে আৰু সমস্যাবোৰ শেষ হোৱাৰ বাবে অপেক্ষা কৰিব লাগে। এনেকৈয়ে আমাৰ জীৱন ভাল হৈ পৰে।